লাগিব হে আল্লাহ মেহেরবানি করা তুমি তো চাই আছা তুমি তো দেখি আছা মই আৰু সহ্য কৰিব নোৱাৰা হৈছো কোনে কৰিলে কৰোনাৰ বিষাক্ত ভাইৰাছবোৰ সিহঁতেতো তোমাকে বিচাৰি গৈছে আল্লাহ কিয় এনে হ'ল আল্লাহ এই বন্ধ কোঠাত মই কিমান দিন এনেকৈ আবদ্ধ হৈ থাকিব লাগিব আৰু কিমান দিন পৃথিৱীৰ মানুহক শান্তি দিয়া আল্লাহ পনাটো পৃথিৱীৰ জনগণক মোৰ বন্ধুসকলক মোৰ আত্মীয় কুটুম্ব সকলোকে চোৱা আল্লাহ মেহেৰবানি কৰা তোমাকে মাতিছো কিমান দিন আৰু মই এনেকৈ এই বন্ধ কোঠাৰ মাজত অকলে থাকিব লাগিব মোৰ আজি সকলো গ'ল কোনোতো নাই ক'ত গ'ল মানুহবোৰ ক'ত গ'ল মই এতিয়া কি কৰো জাহানাৰা তুমিতো মোৰ সন্তান দুটিক মোৰ হাতত গতাই দি গৈছিলা কিন্তু মই সুলেমান আৰু সেলিমাক ৰাখিব নোৱাৰিলো জাহানাৰা কিমান দিন মোৰ বাচ্চাহঁতক মই বুকুৰ মাজত সোমাই ৰাখিছিলো তুমি আঁতৰি যোৱাৰ পৰা তুমিতো দেখি আছা মই সিহঁতক অনাথিনী কৰা নাছিলো কি কৰিম কৰোনাই সকলোক ৰাখিলে সুলেমান কৈছিলে কাম বিচাৰি বাহিৰত গৈছিলে ভাবিছিলে আব্বাকক কিছু পইচা আনি দিব আব্বাকক বেমাৰত চিকিৎসা কৰিব নাই আল্লাহ নামানিলে তাৰো কিবা এটা হ'ল সিও গুচি গ'ল বেষ্টলৈ সি যোৱাৰ সময়ত কৈছিলে আব্বা তই দুখ নকৰিবি আব্বা তোৰ কাৰণে মই এইবাৰ সুন্দৰ বগা কাপোৰ এযোৰ লৈ আহিম নহয় আব্বা তই চাবিচোন এই ঈদৰ সময়ত তোক মই এযোৰ
বগা কাপোৰ দান দিম আৰু লগত তোক মই বহুত টকা দিম বুজিছা আব্বা তোৰ বেমাৰত তই চিকিৎসা কৰিব পাৰিবি তোক ডাক্তৰক দেখুৱাম নহয় তই দুখ নকৰিবি আব্বা তাৰ কথাবোৰ মনত পৰিলে মোৰ বুকুখন ফাটি যায় চুলেমানে বাহিৰত চাকৰি কৰিবলৈ গৈছিলে সি ঘৰখন ৰাখিব বিচাৰিছিলে তাৰ সৰু ভনীয়েকজনী চেলিমা তাইকো কাপোৰ দিব বিচাৰিছিলে মোৰ মনত পৰিছে চেলিমাক সি এজন নতুন কাপোৰ দিব বিচাৰিছিলে কিন্তু চেলিমাই দাদাকক বহুত দিন বিচাৰিছিলে চেলিমাই দাদাকক নাপাই মোক আহি কৈছিলে আপা মোৰ কাপোৰযোৰ ফাটি গ'ল এযোৰ নতুন কাপোৰ আনি দিয়া না আপা মই ইটোত পিন্ধিব লাগিব নহয় মোৰ লগৰ ল'ৰা ছোৱালীয়ে সকলোৱে নতুন কাপোৰ লৈছে আপা দিয়া না আপা এযোৰ কাপোৰ আনি দিয়া না ময়ো ভাবিছিলো তাইক এযোৰ সুন্দৰ নতুন কাপোৰ আনি দিম কিন্তু কি কৰিম আল্লাহ তুমিতো দেখি আছা সকলো মই মানুহৰ ঘৰে ঘৰে হাজিৰা কৰিছিলো বাবা আহি নাপালেও মই মোৰ চেলিমাক এযোৰ নতুন কাপোৰ দিম কিন্তু হঠাৎ চেলিমাৰ কি হ'ল তাই বুকুৰ যন্ত্ৰণা চটফটাই বাগৰি মোৰ চকুৰ সন্মুখতে তাই গুচি গ'ল সুলেমান গ'ল চেলিমা গ'ল জাহানাৰাটো কেতিয়াবাই গৈছে মই এতিয়া কাৰ লগত থাকিম আল্লাহ তোমাক কৈছো মোৰ আৰু ক'ব লগা কোনো নাই এইখন পৃথিৱীত আপোন বুলিবলৈ সকলো যে গুচি গ'ল তুমি আছা আব্বা তুমি মোৰ মৃত আব্বা তুমি বেহেস্তৰ পৰা চোৱাচোন তোমাৰ সন্তানে ৰহিমে আজি তোমাক হাত বাউলি মাতিছে তুমি বেহেস্তৰ পৰা চোৱা আল্লাহ আব্বা